हेलो बंधुসকল মই নামুল আপোনালোকে চাই আছে আসাম ভয়েস ইউটিউব চেনেল। আজি আপোনালোকৰ লগত কথা পাতিম স্বয়ং ৰাজ্য চৰকাৰৰ যে অভিলেখ আঁচনি এই আঁচনিৰ বিষয়ে। স্বামী বিবেকানন্দ আসাম ইয়থ এম্পাৱাৰমেণ্ট নামেৰে আঁচনিখন অসম চৰকাৰৰ ফাইনেন্স ডিপাৰ্টমেণ্টে লৈছে। এই আঁচনিখন কেনেকৈ আপুনি অনলাইন এপ্লাই কৰিব। আপোনালোকে চাই আছে আসাম ভয়েস ইউটিউব চেনেল। চেনেলটি সাবস্ক্রাইব করক, লগতে নতুন নতুন ভিডিওর নোটিফিকেশন পাবলৈ সফলে থকা বেল আইকনত টিপক আৰু অল টিপক। প্ৰথমতে স্বামী বিবেকানন্দ ইয়থ এম্পাৱাৰমেণ্ট যোজনাৰ যিটো অফিচিয়েল ৱেবছাইট, সেই ৱেবছাইটত অহাৰ পিছত এনেকুৱা ধৰণৰ পেজ আহিব। তাৰপিছত আপোনালোকে যদি একাউণ্ট খোলা আছে তেতিয়াহ'লে ইউজাৰ নেম, পাছৱৰ্ড বহাই আৰু কেপচা কোড বহাই লগ ইন কৰিব লাগিব। আৰু যদি নতুন আপুনি তেতিয়াহ'লে এই নিউ ৰেজিষ্ট্ৰেশ্যন যিটো নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব লাগিব। নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ পেজ এটা আহিব। গ্ৰুপ নেম আৰু তলত আছে মোবাইল নাম্বাৰ। গ্ৰুপ নেম লিখি তলত মোবাইল নাম্বাৰটো লিখি জেনেৰেট অ'টিপিত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ পেজ এটা আহিব। এনেকুৱা পেজ আহিব গ্ৰুপ ৰেজিষ্ট্ৰেশ্যন অ'টিপি। অ'টিপিটো আপোনাৰ যিটো মোবাইল নাম্বাৰ দিব সেইটো মোবাইল নাম্বাৰত যাব আৰু তাৰ পৰা লৈ ইয়াতে বহাই ছাবমিট মাৰি দিব লাগিব। ছাবমিট মাৰাৰ পিছত এনেকুৱা ধৰণৰ এটা পেজ আহিব ক্ৰিয়েট পাছৱৰ্ড। পাছৱৰ্ডৰ কেইটামান নিয়ম দিছে ইয়াতে। এইখিনি এটা ডাঙৰ হাতৰ আখৰ লাগিব, এটা সৰু হাতৰ আখৰ লাগিব আৰু এটা ডিজিট সংখ্যা লাগিব আৰু স্পেচিয়েল কেৰেক্টাৰ এটা লাগিব। @ হেজ নাইবা এনেকুৱা ধৰণৰ স্পেচিয়েল কেৰেক্টাৰ এটা লাগিব আৰু পাছৱৰ্ডটো 8টা কেৰেক্টাৰ 8টা আখৰ হ'ব লাগিব। বহুৱাই ওপৰত পাছৱৰ্ড তলত কনফাৰ্ম পাছৱৰ্ডত ছাবমিট মাৰিব লাগিব। ছাবমিট মাৰাৰ পিছত এনেকুৱা এটা পেজ আহিব। গ্ৰেট, ইউ হেভ বিন ছাকচেছফুল ৰেজিষ্টাৰ্ড, ক্লিক হিয়াৰ টু লগ ইন। এই লগ ইনত ক্লিক কৰিব লাগিব। লগ ইনত ক্লিক কৰাৰ পিছত এনেকুৱা আকৌ সেই লগ ইনৰ পেজটোত প্ৰথমৰ অৱস্থা যিটো পেজ আছিল পেজত আহিব। অহাৰ পিছত ইউজাৰ নাম তাতে মোবাইল নাম্বাৰটো বহাই দিলে হ'ব আৰু পাছৱৰ্ড যিটো আপুনি বহাইছিল সেই পাছৱৰ্ড তাতে বহাই কেপচা কোডটো বহাই লগ ইন মাৰিব লাগিব। লগ ইনত ক্লিক কৰিলে পেজটো খোল খাব। এনেকুৱা ধৰণৰ পেজ খোল খাব। পেজ খোল খোৱাৰ পিছত ওপৰত ৰাইট চাইডত যিটো এডিট বুটামটো ক্লিক কৰিব লাগিব। এডিট বুটামটো ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ এটা পেজ আহিব। ফৰ্ম এটা ওলাই আহিব। গ্ৰুপ প্ৰফাইল, ওপৰত লিখা আছে গ্ৰুপ বেচিক ডিটেইলছ। গ্ৰুপ নেম প্ৰথমত, তাৰপিছত গ্ৰুপ মোবাইল নাম্বাৰটো আগতে দিয়া হৈছিল, গ্ৰুপ ইমেইল, তাৰপিছত গ্ৰুপ ডিষ্ট্ৰিক্ট, গ্ৰুপ এড্ৰেছটো লিখিব লাগিব, গ্ৰুপ পিন কোড, গ্ৰুপ বেংক একাউণ্ট নাম্বাৰটো লিখিব লাগিব আৰু ৰাইট চাইডত গ্ৰুপ বেংক একাউণ্ট নাম্বাৰ কনফাৰ্ম লিখিব লাগিব। কনফাৰ্ম আকৌ লিখিব লাগিব তাৰমানে। গ্ৰুপ বেংক IFSC কোড লিখিব লাগিব। গ্ৰুপ বেংক পাছবুকটো ইয়াতে PDF ফাইল স্ক্যান কৰি ব্ৰাউজাৰত ক্লিক কৰি আপলোড কৰিব লাগিব। তাৰপিছত আছে IC গ্ৰুপ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম, গ্ৰুপৰ যিটো ৰেজিষ্ট্ৰেশ্যন ফৰ্ম আৰু সেই গ্ৰুপৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্মটো ইয়াতে ব্ৰাউজাৰত মাৰি PDF ফাইল বনাই আপলোড কৰিব লাগিব। তাৰপিছত বাকি চাৰ্টিফিকেট ফ্ৰম SDO C অৰ DC অফিচ। এই বাকি চাৰ্টিফিকেটৰ কথা মই ইয়াৰ আগতেও কেনেকৈ বনাব পাৰি মই এটা ভিডিঅ' আপলোড কৰিছোঁ, তাত গ'লে সম্পূৰ্ণ চাব পাৰিব। আপুনি বাকি চাৰ্টিফিকেটটো DC অফিচত ডিষ্ট্ৰিক্টত যায় এপ্লাই কৰিব পাৰে, নাইবা CSC চেণ্টাৰবিলাকত যায় এপ্লাই কৰিব পাৰে, নাইবা নিজেও এপ্লাই কৰিব পাৰিব। আৰু কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব সকলোখিনি তথ্য মই আগৰ ভিডিঅ'টোত দিছোঁ, আপোনালোকে চাব পাৰে। তাৰপিছত আছে আদাৰ ডকুমেণ্টছত যায় যদি অন্য কিবা নথি থাকে, পান কাৰ্ড নাইবা অন্য কোনো নথি থাকে সেইটো ইয়াতে লিখি ৰাইট চাইডত আদাৰ ডকুমেণ্টছ PDF ফাইল বনাই আপলোড কৰিব লাগিব। লাষ্টত আছে সেল্ফ ডিক্লেৰেশ্যন। আপুনি নিজৰ এটা সেল্ফ ডিক্লেৰেশ্যন বনাই আপলোড কৰিব লাগিব। সেভ বেচিক ডিটেইলছত ক্লিক কৰি ছাবমিট মাৰিব লাগিব। তাৰপিছত ছাবমিট মাৰাৰ পিছত এনেকুৱা ধৰণৰ এটা পেজ আহিব মেম্বাৰ ডিটেইলছ। এই তলফালে লেফ্ট চাইডৰ তলফালে এড মেম্বাৰ মাৰি এনেকুৱা এটা ফৰ্ম আহিব মেম্বাৰৰ এড কৰাৰ কাৰণে। মেম্বাৰ 1 আছে নেম, জেণ্ডাৰ, ডেট অফ বাৰ্থ, মোবাইল নাম্বাৰ, এড্ৰেছ, ইমেইল, পিন কোড, একাডেমিক কোৱালিফিকেশ্যন ইয়াতে চিলেক্ট কৰিব লাগিব। যদি আপুনি আণ্ডাৰ গ্ৰেজুৱেট, মেট্ৰিকুলেশ্যন হ'ব পাৰে নাইবা SSLC হ'ব পাৰে। সেই ডকুমেণ্টছটো স্ক্যান কৰি ৰাখিব লাগিব। স্ক্যান কৰি ৰাখি এটা আপলোড দিব লাগিব।
তাৰপিছত আছে প্ৰুফ অফ আইডেন্টিটি কি দিছে হেতু আধাৰ দিব নে ভোটাৰ আইডি কাৰ্ড দিব নে পেন কাৰ্ড দিব হেতু এটা আপলোড কৰিব লাগিব পিডিএফ ফাইল বনাই তাৰপিছত আছে বেংক একাউণ্ট নাম্বাৰ ৰাইট সাইডত আছে কনফাৰ্ম বেংক একাউণ্ট নাম্বাৰ আকৌ মাৰিব দিছে যেহেতু বেংক একাউণ্ট সিকিউৰিটিৰ কাৰণে দুইবাৰ মাৰিব দিছে তাৰ তলত আছে বেংক আইএফএসসি কোড আকৌ বেংক পাসবুকটো পিডিএফ ফাইল বনাই আপলোড দিব লাগিব দিয়াৰ পিছত সেভ মেম্বাৰ ডিটেইলছ তলত এটো ক্লিক কৰিব লাগিব এনেকৈ আপুনি যিমান কেজন মেম্বাৰ আছে মেট্ৰিকুলেশ্যন থকা মেট্ৰিক পাস যিবিলাকে এপ্লাই কৰিবৰ যোগ্যতা আছে সেইবিলাক মেম্বাৰক এড কৰিব পাৰিব যিমান কেজন আছে এনেকৈ এড কৰি লাষ্টত চাব এই গ্ৰুপৰ যিমান কেজন মেম্বাৰ মই চাওক এটা 5 জন এড কৰা আছে এনেকৈ আপুনি 5 জন 7 জন 8 জন 10 জন এনেকৈ যিমান কেজন আছে গ্ৰুপত সিমান কেজনক এড কৰিব এড কৰাৰ পিছত লাষ্টত এটা চাব বিজনেস ইনফরমেশন ব্যৱসায়ৰ বাস্য গতিকে আপুনি আপোনাক যে টকাখিনি দিব এনে নি দিব আপুনি কিবা এটা বিজনেস কৰিব লাগিব তাত দেখাৰি থাকিব লাগিব না পাৰ্টনাৰশ্বিপ হ'ব লাগিব না প্ৰাইভেট লিমিটেড হ'ব লাগিব নাইবা এলটিডি কোম্পানী হ'ব লাগিব নাইবা আদাৰ্স কোনো যিকোনো এটা ব্যৱসায় কৰিব লাগিব সেই ব্যৱসায় বৰ্তমান ব্যৱসায় এড্ৰেছ থাকিব লাগিব দিব লাগিব তাৰ পিছত ডাৰ সাইডত আছে বিজনেস প্ৰিমাইজ ব্যৱসায়ৰ পৰিহৰ ৰেন্টেড ভাড়া ঘৰ না নিজৰ স্টেট দিব লাগিব তাৰপিছত ডিস্ট্ৰিক্ট দিব লাগিব পিন কোড ইমেইল দিব লাগিব মোবাইল টেলিফোন নাম্বাৰ বিজনেস এক্টিভিটি ব্যৱসায়িক ক্ৰিয়াকলাপ আপুনি কেনেকুৱা কি বিজনেস কৰিছে এটো ডিটেইলছ এটা লিখিব লাগিব প্ৰস্তাৱ বিজনেসটো কেনেকৈ আগবঢ়াই লব এটা প্ৰস্তাৱটো এটা থাকিব লাগিব বিজনেসটো আৰম্ভণিৰ তাৰিখটো দিব লাগিব এতে আৰু সংস্থাটো পঞ্জীকৃত নে আপোনাৰ বিজনেস কোনো ৰেজিষ্টাৰ বিজনেস আছে নেকি যদি আছে এটো ইয়েস দিলে ৰেজিষ্টাৰ নাম্বাৰটো দিব লাগিব নো দিলে দিব নালাগে কোন আইনৰ অধীনত পঞ্জীকৃত হৈছিল আপোনাৰ ব্যৱসায়টো এটো লিখিব লাগিব পঞ্জীকৃত কাৰ্যালয়ৰ নাম লিখিব লাগিব যদি ইয়েস দিয়ে এটা সেলফ ডিক্লাৰেশন আছে এটা ডিক্লাৰেশনটো অসমীয়াটো আছে ইংৰাজীটো আছে মই অসমীয়া পঢ়ি দিছো মই প্ৰদান কৰা সকলো তথ্য সত্য শুদ্ধ আৰু সম্পূৰ্ণ বুলি মই সাক্ষ্যদান কৰিছো মই কোনো বেংকৰ ঋণ পৰিশোধ কৰাত ব্যৰ্থৰূপে চিহ্নিত নহয় মোৰ নামত কোনো পৰিশোধ কৰিবৰ যোগ্য ঋণ নাই মোৰ আবেদনৰ সন্দৰ্ভত বেংকৰ প্ৰয়োজন হলে মই আন সকলো তথ্য প্ৰদৰ্শন কৰিম মই প্ৰদান কৰা তথ্যসমূহ আন সংস্থাৰ সৈতে বিনিময় কৰিব পাৰি বেংক বা উদ্যোগ বিভাগ প্ৰতিনিধিয়ে যিকোনো সময়ত ওপৰত উল্লেখ কৰা ধৰণে মোৰ উদ্যোগ ব্যৱসায় জড়িত থকা সম্পত্তি হিচাপ নিকাচ আদিৰ নিৰীক্ষণ অনুসন্ধান মূল্যায়ন কৰিব পাৰিব বেংকৰ ঋণ আদায় কৰিবৰ বাবে আপুনি যথোপযুক্ত সুৰক্ষা কাৰ্য আদিত হাতত ল'ব পাৰিব বিগত 5 বছৰত মই প্ৰধানমন্ত্ৰী নিয়োজন উৎপাদন কাৰ্যসূচীৰ অধীনত কোনো সুবিধা লাভ কৰা নাই এই ডিক্লাৰেশনটো প্ৰথমতে যাও টিক চিহ্ন দিব লাগিব তাতে টিক চিহ্ন দি সাবমিট মাৰিব লাগিব সাবমিট মাৰাৰ পিছত এনেকুৱা ফৰ্ম আহি যাব সাবমিট মাৰাৰ পিছত আপোনালোকে চাব এনেকুৱা ফৰ্ম আহি যাব এই ফৰ্মটো যিমানখিনি ডিটেইলছ আপুনি ফিল আপ কৰিছে সবখিনি ইয়াতে আছে এই ফৰ্মটো আকৌ লাষ্টত যায় ডাউনলোড এপ্লিকেশন ফৰ্মত ক্লিক কৰি ডাউনলোড কৰিব লাগিব ডাউনলোড কৰাৰ পিছত ফৰ্মটো এনেকুৱা হ'ব যদি আপোনালোকৰ ভিডিওটো যদি ভাল লাগে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব লগতে চেনেলটো যদি নতুন তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰিব